বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ আছে যে এম এল এ হ'ব, টিকেট ল'ব, টিকেট লৈ আহিব, কিছুমান এম এল এ হৈয়ে গ'ল। অথচ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এতিয়ালৈকে কোনো ধৰণে তেনেকুৱা ধৰণৰ সিদ্ধান্ত দিয়াই নাই। খুব লাজৰ কথা, দুৰ্ভাগ্যজনক কথা। আজি আমি 13জন আঞ্চলিক সদস্য পোৱাৰ পিছতো, ৰাইজে আমাক যথেষ্ট সঁহাৰি দিয়াৰ পিছতো আমি আঞ্চলিক পঞ্চায়ত গঠন কৰিব কাৰণে দুটা ভাগত বিভক্ত হৈ গ'ল। কিয় হ'লো? মই যে ক'লোঁ কিছুমান মানুহ, কংগ্ৰেছী মানুহে তলত তলি এই আইডিয়াবোৰ লগত মিলি আছে। আমাৰ কোনজন কংগ্ৰেছীয়ে বিৰোধীৰ ঘৰত যায়, বিৰোধী এম এল এৰ ঘৰত যায় নিজকে সম্পূৰ্ণৰূপে চাৰেণ্ডাৰ কৰিছে, আমাৰ আঞ্চলিকখন ভিক্ষা দিয়ক বুলি তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, সেইসকল কংগ্ৰেছীৰো আমি তালিকা প্ৰস্তুত কৰিছোঁ। দলগাঁও সমষ্টিত বৰ্তমান এতিয়া অপ্ৰিয় হ'লেও সত্য কথা কিছুমান ক'ব লাগিব যে একাংশ মানুহ আছে কেৱল ক্ষমতাৰ লগত থাকি ভাল পায়। ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গ'লে এই ক্ষমতাটো আঁতৰি ক'ত গ'ল তাতে তেওঁলোকে যাব। তেনেকুৱা কিছু মানুহ এতিয়াও আমাৰ কংগ্ৰেছ দলত আছে। আগতো কিছুমান আছিল, তেওঁলোক ক্ষমতাৰ লগত অতিবাহী গ'ল। এতিয়া আকৌ আৰু কিছুমান মানুহ আমাৰ মাজত এতিয়াও আছে, যিসকলে নেকি আমাৰ বিৰোধীৰ বিধায়ক, আপোনালোকে জানেই তেওঁ বিজেপিৰ লগত খুব মিল আছে। তেওঁৰ বিজেপিৰ লগত মিলি তেওঁ গোটেই দলগাঁও সমষ্টিখনত এটা ৰাজত্ব চলাই আছে। এই ক্ষমতাৰ কিছু ভাগিদাৰ হ'বলৈ আমাৰ কংগ্ৰেছী কিছুমান নেতাই তেওঁৰ লগত সংগ দিছে। তেওঁৰ লগত থাকি সেই ক্ষমতা উপভোগ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু সেই ক্ষমতা লোভ কৰি আছে ঠিকেই, কিন্তু তেওঁলোকে দলৰ আভ্যন্তৰীণভাৱে বহুত ক্ষতি কৰি আছে। এতিয়া চাওক, যেতিয়া ইলিয়াছ আলী চাহাব বিধায়ক আছিল তেতিয়া সেই মানুহখিনি এওঁলোকৰ লগত আছিল, ইলিয়াছ আলী চাহাবৰ লগত আছিল। এতিয়া মুজিবুৰ ৰহমান বিধায়ক হৈছে, দল কংগ্ৰেছতে আছে, কিন্তু এই বিধায়কৰ আশে পাশে থাকি তেওঁলোকে কিছু টকা ঘটাৰ কাৰণে এতিয়া আকৌ তলত তলে কি কৰিছে, মুজিবুৰ ৰহমান চাহাবৰ লগত মিলি কংগ্ৰেছক একেবাৰে দলগাঁও সমষ্টিৰ পৰা ধ্বংস কৰাৰ কাৰণে এটা পৰিকল্পনা তেওঁলোকে কৰি আছে। এই পৰিকল্পনাক আমি এতিয়া বাধা দিব লাগিব। আমাৰ সৰ্বসাধাৰণ কংগ্ৰেছ কৰ্মীসকলে এতিয়া হতাশাত ভুগিছে যে আমাৰ দলগাঁও সমষ্টিত আচলতে দলৰ হৈ কাম কোনে কৰি আছে। এইখিনি বস্তু মই ৰাইজৰ আগত দাঙি ধৰিছোঁ। ৰাইজে বিচাৰ কৰিব যে আচলতে কাম কোনে কৰি আছে। এতিয়া আপোনালোকে চবেই জানে যে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ আছে যে এম এল এ হ'ব, টিকেট ল'ব, টিকেট লৈ আহিব, কিছুমান এম এল এ হৈয়ে গ'ল। অথচ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এতিয়ালৈকে কোনো ধৰণে তেনেকুৱা ধৰণৰ সিদ্ধান্ত দিয়াই নাই। আপুনি চাওক যে বিধায়কৰ ঘৰৰ কিছুমান মানুহ বিধায়কৰ ঘৰৰ ভিতৰত যায়, ৰাতি ৰাতি নিজকে চাৰেণ্ডাৰ কৰা মানুহ আজি কি কৰি আছে, আঞ্চলিক পঞ্চায়ত গঠন হোৱাৰ পিছত তেওঁলোকে আঞ্চলিক পঞ্চায়তৰ সভাপতিজনক লগত লৈ ঘূৰা ফুৰা কৰি আছে, গামোচা দি চেলফি মাৰি আছে, দেখাই আছে আজি কংগ্ৰেছী। তাৰ ভিতৰত এই আঞ্চলিক পঞ্চায়তৰ গোটেই যিখিনি এটা প্ৰচেছ, আপোনালোকে এটা বিতৰ্ক যিটো হৈ আছে, এই প্ৰচেছটোত AIDFৰ বিধায়ক তেখেত নিজেই কৈ আছে যে আৰু কিছুমান প্ৰমাণ আমাৰ হাতত আছে। AIDFৰ কৰ্মীবিলাকে কৈ আছে যে 13জন সদস্য থকাৰ পিছতো AIDFৰ বিধায়কৰ সহায় ল'ব লগা হৈছে। খুব লাজৰ কথা, দুৰ্ভাগ্যজনক কথা। আজি আমি 13জন আঞ্চলিক সদস্য পোৱাৰ পিছতো, ৰাইজে আমাক যথেষ্ট সঁহাৰি দিয়াৰ পিছতো আমি আঞ্চলিক পঞ্চায়ত গঠন কৰিব কাৰণে দুটা ভাগত বিভক্ত হৈ গ'ল। কিয় হ'লো? মই যে ক'লোঁ কিছুমান মানুহ, কংগ্ৰেছী মানুহে তলত তলি এই আইডিয়াবোৰ লগত মিলি আছে, কিছুমান উদাহৰণ মই দিছোঁ আপোনালোকক। আমাৰ আঞ্চলিক পঞ্চায়তৰ গঠনৰ দিন তাৰিখ ধাৰ্য হোৱাৰ আগতেই মুজিবুৰ ৰহমান চাহাবে আৰু তেওঁৰ কিছুমান কৰ্মকৰ্তাই সামাজিক মাধ্যমত আপোনালোকে নিশ্চয় চাইছে যে আগতীয়াকৈ অভিনন্দন দিছে এজন প্ৰাৰ্থীক। হামিদুৰ ৰহমান আজি যিজন সভাপতি হৈছে বেছিমাৰী আঞ্চলিকৰ,
তেখেতক অভিনন্দন দিছে। এজন বিধায়কে কেনেকৈ জানে এসপ্তাহ আগতেই যে সেইজনে সভাপতি হ'ব, অথচ তেওঁৰ লগত আমাৰ দলীয় বুলি ক'লে কেইজন আছে? 5জন মানুহ আছে। আৰু তাৰ বিপক্ষে থকা আমাৰ দলৰেই আন এজন প্ৰাৰ্থী চলমান হকৰ লগত 8জন আছে। কিন্তু মুজিবুৰ ৰহমান চাহাবে আৰু তেওঁৰ দলৰ কৰ্মকৰ্তাবিলাকে আগতীয়াকৈ কৈ দিলে, আগতীয়াকৈ শুভেচ্ছা দি দিলে। ঘটনাটোত লাহে লাহে যায় সেইটোৱেই সঁচা প্ৰমাণিত হ'ল। আমাৰ কোনজন কংগ্ৰেছীয়ে বিৰোধীৰ ঘৰত যায়, বিৰোধী MLAৰ ঘৰত যায় নিজকে সম্পূৰ্ণৰূপে চাৰেণ্ডাৰ কৰিছে, আমাৰ আঞ্চলিকখন ভিক্ষা দিয়ক বুলি তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, সেইসকল কংগ্ৰেছীৰ আমি তালিকা প্ৰস্তুত কৰিছোঁ। সেইসকল কংগ্ৰেছী নেতাক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰ ডাঙৰীয়ানী, তেখেতৰ দুয়োজনৰ বলিষ্ঠ নেতৃত্বৰ ফলত সেইকেইজনক চিনাক্ত কৰি উলিয়াই তেওঁলোকক দলৰ পৰা উলিয়াই দিয়া হ'ব। অন্যথা তেওঁলোকে কংগ্ৰেছ কৰ্মীৰ ৰাজহুৱাভাৱে কংগ্ৰেছ কৰ্মীৰ ৰোধ কৰিব লাগিব। এতিয়া আমাৰ সামাজিক মাধ্যমত কিছু বস্তু আমি দেখা পাইছোঁ যে নেতা কিছুমানে নিজকে ধোৱা তুলসীৰ পাত সাজাই নিজকে মানে MLAৰ দাবীদাৰ হিচাপে নিজকে মানে পৰিপুষ্টি কৰিব বিচাৰিছে, প্ৰতিষ্ঠিত কৰিব বিচাৰিছে। সেইজন নেতাসকলক আপুনি যাই চাওক যে টকাৰ লোভত নিজৰ গাঁও পঞ্চায়তখনক মানে আনৰ ওচৰত, বিৰোধীৰ ওচৰত বিক্ৰী কৰি দিছে। বিৰোধীৰ টকা আনি, AIDFৰ টকা আনি নিজে বিলাই কংগ্ৰেছী নেতা হৈ নিজে টকা বিলাই কংগ্ৰেছৰ সমৰ্থিত জয়ী হোৱা 2জন ৱাৰ্ড সদস্যক তেওঁলোকৰ ফুলীয়া কৰি দিলে। এইটোলৈ যথেষ্টখিনি ৰাইজৰ ক্ষোভ, কংগ্ৰেছ কৰ্মীসকল যথেষ্টখিনি ক্ষোভ। বিষমবাদৰ চৰম পৰ্যায় বুলি তেনেকুৱা নহয়, ৰাইজ আমাৰ লগত আছে। কিন্তু মই আপোনাক প্ৰথমতে কৈছোঁ নহয় যে কিছুমান স্বাৰ্থলোভী মানুহ আছে, ক্ষমতাৰ খকত বলিয়ান হৈ য'ত যেতিয়া ক্ষমতা যায় তাতেই তেওঁলোক পিছে পিছে দৌৰি যায় কিবা লাভৰ বাবে, মুনাফাৰ বাবে, স্বাৰ্থৰ বাবে। এই মানুহ কিছুমান আমাৰ দলত এতিয়াও আছে, যাৰ কাৰণে আমি মানে এই বস্তুবিলাক আমি ভুগিব লগা হৈছে। নাই, তেনেকুৱা ধৰণৰ নাই। এতিয়া চাওক, এইটো আমাৰ প্ৰথম কথা হ'ল দলীয় আভ্যন্তৰীণ বিষয়। মই সামাজিক মাধ্যমত তেওঁলোকৰ নাম নকওঁ, পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে মই নাম ক'ম, আনকি আপোনালোকৰ লিষ্ট আৰু প্ৰমাণ হোৱা দেখুৱাই দিম আপোনালোকক। প্ৰথমতে এইটো আমাৰ দলীয় যিবিলাক নেতৃত্ব আছে, হাইকমাণ্ড আছে, তেখেতৰ ওচৰত আমি লিষ্টটো ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত প্ৰয়োজন হ'লে তেওঁলোকৰ অনুমতি লৈ আপোনালোকক সামাজিক মাধ্যমত প্ৰকাশ কৰি দিয়া হ'ব। ভিতৰুৱা কণ্ডল, আচলতে ভিতৰুৱা কণ্ডল কিন্তু আমাৰ ৰাইজৰ মাজত নাই, কংগ্ৰেছ কৰ্মীসকলৰ মাজত নাই। আপোনালোকে নিশ্চয় চাইছে এই পঞ্চায়ত নিৰ্বাচনত যি বিধায়কে কংগ্ৰেছ নাই বুলি কৈছিল, কংগ্ৰেছ দলৰ সমষ্টিত ক'ত ঠাট্টা কৰিছিল, সেই কংগ্ৰেছ দলক ৰাইজে আপোনাৰ এটা বাদ দি গোটেইকেইটা পঞ্চায়ত ভোট দিছে, গোটেইকেইটা পঞ্চায়ত দখল কৰাৰ সুযোগ কৰি দিছে। ৰাইজৰ মনৰ মাজত কংগ্ৰেছ আছে, ৰাইজে বুজি পাইছে বৰ্তমান পৰিস্থিতি সাপেক্ষে কংগ্ৰেছৰ প্ৰয়োজন আছে। আৰু আমাৰ বৰ্তমান যিটো দল, বিৰোধী দল AIDF, এইটো সম্পূৰ্ণ যে বিজেপিৰ লগত হলি গলি, দিলীপ শইকীয়াৰ কথাত উঠা বহা কৰা দল, বিজেপিৰ কথাত উঠা বহা কৰা মানে এটা MLA পাইছোঁ আমি, এইটো মানে আমাৰ দলগাঁও সমষ্টিৰ ৰাইজে সম্পূৰ্ণ বুজি পাইছে। এতিয়া কিছু সময় আগত এটা বস্তু চালোঁ যে আমাৰ নৱনিৰ্বাচিত যিজন আঞ্চলিক সভাপতি, তেখেতে এটা অভিযোগ আনিছে যে আইনুল হক চাহাবে অমুকৰ পৰা টকা পইচা লৈ মানে আঞ্চলিক পঞ্চায়ত গঠন কৰাৰ কাৰণে চেষ্টা কৰিছে। আইনুল হক চাহাব টকা পইচা লুবীয়া ব্যক্তি নহয়, এইটো দলগাঁও সমষ্টিৰ ৰাইজে জানে।
আইনুল হক সাহাবে কারো পৰা টকা মাৰি খোৱা নাই, কাৰো টকা লৈ মানে টিকেট দিয়া নাই, কাৰো টকা লৈ তেওঁ পঞ্চায়ত গঠন কৰা নাই, তেওঁৰ এইবিলাক উদাহৰণ নজিৰ নাই। আপোনালোকে চিন্তা কৰক যে দলগাঁও সমষ্টিত যেতিয়া আমাৰ পঞ্চায়তবিলাকক AIDF তথা বিজেপিৰ মানে বিজেপিৰ চৰকাৰৰ যিখিনি বিষয়া কৰ্মচাৰী আছে তেওঁলোকে অন্যায়ভাৱে আমাৰ পঞ্চায়তবিলাক দখল কৰি আছিল। 4জন সদস্য থকা মানুহক তেওঁলোকে জয়ী কৰাই দিয়ে, 6জন সদস্য থকা মানুহক তেওঁলোকে আঁতৰাই দিয়ে, মাৰপিট কৰে, পুলিচ দি ঘটিয়াই বাহিৰ কৰি দিয়ে। এইবিলাক পৰ্যায় যেতিয়া আহিছিল কংগ্ৰেছ দলত, তেতিয়া কোনে নেতৃত্ব লৈছিল দলগাঁও সমষ্টিত? কোনজন কংগ্ৰেছীয়ে দলগাঁও সমষ্টিত এই কংগ্ৰেছ কৰ্মীসকলৰ, এই কংগ্ৰেছ ৱাৰ্ড সদস্যসকলৰ দায়িত্ব লৈছিল? ৰাইজে সব দেখি আছে। তেতিয়া আইনুল হক সাহাবে সন্মুখৰ পৰা নেতৃত্ব দি এই মানুহসকলক তেওঁ নেতৃত্ব দি আইনীভাৱে তেওঁলোকৰ সাহায্য কৰাৰ কাৰণে একমাত্ৰ যদি কোনো ব্যক্তি একেবাৰে তৃণমূল পৰ্যায়লৈকে যাই পাইছিল এইটো আইনুল হক আছিল। এইটো দলগাঁও সমষ্টিৰ ৰাইজে সকলো বস্তু প্ৰত্যক্ষ কৰি আছে। আজি আইনুল হক সাহাবে আমাৰ বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ বেছিমাৰী ব্লকখনত চাওক, কোনজন কংগ্ৰেছী নেতাই, আজি আমি MLA দাবীদাৰ বুলি ক'লে বহুত মানুহ ওলাই আহে, কোনজন নেতাই বেছিমাৰী অঞ্চলত, বেছিমাৰী ব্লক এলেকাত এই প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামিছিল? কোনজন নেতাই এই প্ৰাৰ্থীসকলক জয় কৰাৰ কাৰণে ৰাজনৈতিক পৰিকল্পনাও প্ৰস্তুত কৰিছিল, মিটিংবিলাক কৰিছিল, সভা সমিতিত তেওঁলোকে ভাষণ ৰাখিছিল? কোনজন নেতা? একমাত্ৰ আইনুল হক সাহাব আছিল। আজি যিসকলে আঞ্চলিক সভাপতি নিৰ্বাচিত হোৱাৰ পিছত আমাৰ প্ৰাক্তন ব্লক সভাপতি, আমাৰ জিলা কংগ্ৰেছৰ এজন সদস্য, তেওঁলোকে গামোচা দি ফটো মাৰি জিলা কংগ্ৰেছত যাই উপস্থিত হৈছে। আপোনালোক তথা ৰাইজে তেওঁলোকক এই পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে কোনো কংগ্ৰেছী মেল মিটিঙত, কংগ্ৰেছৰ প্ৰচাৰ সভাত আপোনালোকে দেখা পাইছিল নেকি? তেওঁলোকে নাই। আজি তেওঁলোকে দেখা পাইছে যে মুজিবুৰ ৰহমানৰ মানে সহায়ত বিজেপিৰ ভোট লৈ তেওঁলোকে দুটা পক্ষ একেলগে মিলিত হৈ হামিদুৰ ৰহমানক তেওঁলোকে আঞ্চলিক সভাপতি পাতিছে। এই হামিদুৰ ৰহমানৰ আঞ্চলিক সভাপতি পাতি তেওঁলোকে আজি আনন্দ উল্লাস কৰি আছে। তেওঁলোকে চিন্তা কৰা নাই। এতিয়া চাওক, এই হামিদুৰ ৰহমানক এতিয়া কোনে টিকেট দিছিল? হামিদুৰ ৰহমানক জয়ী কৰাৰ কাৰণে কোনে মাথা মাৰিছিল? এইটো হামিদুৰ ৰহমান অকৃতজ্ঞ হ'লেও, অস্বীকাৰ কৰিলেও লালপুলৰ ৰাইজে জানে, তেওঁ লালপুলৰ AP সদস্য। লালপুলৰ ৰাইজে জানে যে একমাত্ৰ আইনুল হক সাহাবৰ নেতৃত্বত লালপুলত হামিদুৰ ৰহমানৰ টিকেট দি হামিদুৰ ৰহমানৰ হৈ ঘাৱে ভুৱে প্ৰচাৰ কৰি আইনুল হক সাহাবে হামিদুৰ ৰহমানৰ হৈ কাম কৰি হামিদুৰ ৰহমানক জিকাই আনিছিল। আজি তেওঁ অকৃতজ্ঞ, তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছে। গতিকে সৰ্বসাধাৰণ ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে আইনুল হক সাহাবৰ বিৰুদ্ধে বা কংগ্ৰেছ দলটোৰ বিৰুদ্ধে যিবিলাক বৰ্তমান অপপ্ৰচাৰ চলি আছে সামাজিক মাধ্যমত বা নিউজে বাতৰি কাকতত, এইবিলাক সম্পূৰ্ণ এটা ভিত্তিহীন অভিযোগ। একমাত্ৰ আইনুল হক সাহাবক মুজিবুৰ ৰহমান সাহাবে ভয় কৰিছে। মুজিবুৰ ৰহমান সাহাবে জানে যে আইনুল হকে তেওঁ ৰাজনৈতিকভাৱে যদি এটা সময়ত তেওঁক মানে হৰুৱাব পাৰে, এইজন ব্যক্তি হ'ল আইনুল হক সাহাব। আৰু আইনুল হক সাহাবক মুজিবুৰ ৰহমান সাহাবে ভয় কৰি তেওঁলোকে, আপোনালোকে জানেই, কাৰ লগত মিলি ভাগে চাগে একেলগে একেঘাটত পানী খাই তেওঁলোকে বৰ্তমান কাম কৰি আছে। আইনুল হক সাহাবৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব লাগে, আইনুল হক সাহাবক ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিব লাগে, আইনুল হক সাহাবৰ বিৰুদ্ধে বিভিন্ন কেছ মোকদ্দমা কৰিব লাগে। এতিয়া আপোনালোকে যোৱাকালি নিউজটো শুনিছে যে আব্দুল হাকিম তেওঁৰ ৱাইফ জেছমিনা বেগম, তেখেতে আইনুল হক সাহাবৰ ওপৰত এটা গোচৰ আনিছে, অভিযোগ এটা দিছে। কিন্তু আব্দুল হাকিমৰ দেউতাকৰ লগত কথা পাতি স্পষ্ট হ'ব পাৰিছোঁ যে এই গোচৰটো আব্দুল হাকিমে দিব বিচৰা নাছিল। তেওঁৰ দেউতাকক কোনো ধৰণৰ কেছ বা গোচৰ দিয়াটো বিচৰা নাছিল। তেওঁৰ দেউতাকক আমাৰ কংগ্ৰেছৰ ফালৰ পৰাই প্ৰেছাৰ দি মানে গোচৰটো জোৰ জবস্তি গোচৰ দিয়া হৈছে। কিয় দিয়া হৈছে?
এজন কংগ্ৰেছী নেতাই আৰু এজন কংগ্ৰেছীৰ বিৰুদ্ধে এই গোচৰটো কিয় দিয়ালে? এইবিলাক হ'ল ভয়, এইবিলাক হ'ল অস্তিত্বৰ ভয়। তেওঁলোক জানে যে আইনুল হক চাহাবক যদি আমি ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰোঁ, ধ্বংস কৰিব ৰাজনৈতিকভাৱে, তেতিয়াহ'লে মুজিবুৰ ৰহমান চাহাব সফল হ'ব পাৰিব। মুজিবুৰ ৰহমান চাহাব কংগ্ৰেছৰ কোনে কাক টিকেট দিব, এতিয়া মুজিবুৰ ৰহমান চাহাবে চইচ কৰে যে অমুকক টিকেট দিলে ভাল, তমুকক টিকেট দিলে ভাল। ইয়াৰ কাৰণ কি? মুজিবুৰ ৰহমান চাহাবে জানে যে আইনুল হক যদি টিকেট পায়, মই আৰু দ্বিতীয়বাৰৰ কাৰণে দলগাঁও সমষ্টিত মানে কাউণ্টিং হলৰ পৰা আধা ভোট কাউণ্ট হওঁতে মানে ওলাই আহিব লাগিব। গতিকে অমুকক টিকেট দিলে, অমুক দাদাক টিকেট দিলে তেওঁৰ সুবিধা হ'ব। সেইবিলাক বস্তু তেওঁ চিন্তা চৰ্চা কৰি আছে। গতিকে